টোপনি কম হয় তেন্তে টোপনিৰ সমস্যা দূৰ কৰাৰ কাৰণে এবিধ ঘৰুৱা ৰেমেডিজৰ কথা মই এই ভিডিঅ'ৰ যোগেদি শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি পেলাই খুব মনোযোগেৰে চাই যাওক। টোপনি নোহোৱাটো এটা ডাঙৰ বেমাৰ। বাৰ্ধক্যজনিত কাৰণত টোপনি নোহোৱাটো বেলেগ কথা, কিন্তু কিছুমান মানুহে টোপনি নোহোৱা সমস্যাটো আমি চপাই লওঁ, কাৰণ আমি ৰাতি দেৰিকৈ শুওঁ। যেনেকৈ ময়ো এজন ৰাতি সোনকালে শুব লাগে আৰু সোনকালে উঠিব লাগে, তেতিয়াহে আপোনাৰ দিনটো খুব আৰামত শিথিলত পাৰ হ'ব। কিন্তু টোপনি কম হোৱা, ৰাতি টোপনি কম হোৱা যিসকল ব্যক্তি তেওঁলোক চাব সদায় বয়সীয়া হয়। তেওঁলোকে ৰাতিতে বিচনাত শুৱে, ইফালে সিফালে বাগৰি থাকে, কিন্তু টোপনি নহয়। কোনোবাই হয়তো উঠি পেলাই বাহিৰত খোজকাঢ়ি ফুৰে, টোপনি নাই। কিয় নহয়? কাৰণ কি? টেনশ্যন। বেলেগ কাৰণ থাকিব পাৰে, কিন্তু টেনশ্যনটো এটা মেইন কাৰণ বুলি মই ধৰি লৈছোঁ। আপুনি ধৰি লওক, টেনশ্যনটো এটা কাৰণ। টেনশ্যন থাকিলে আপোনাৰ ৰাতি টোপনি কম হ'বই। যিসকল বয়সীয়া মানুহ তেওঁলোকৰ টেনশ্যন অহাটো স্বাভাৱিক কথা, কাৰণ তেওঁৰ পিতেকে ব্যৱসায় কৰি আছে, ভালকৈ চলা নাই নেকি, টেনশ্যন। জীয়েকক বিয়া দিছে, জোৱাই ঘৰত ভালকৈ ছেটেল হ'ব পৰা নাই, সেইটো এটা টেনশ্যন। এনেকুৱা বিভিন্ন ধৰণৰ টকাৰ সমস্যা হওক, পাৰিবাৰিক সমস্যা হওক, ঘৰুৱা সমস্যা হওক, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা, বিভিন্ন ধৰণৰ টেনশ্যনৰ কাৰণে টোপনি বেমাৰটো সৃষ্টি হয়, ৰাতি শুব নোৱাৰে। তেতিয়া মই যিটো ঔষধৰ কথা আপোনাক ক'বলৈ গৈ আছোঁ, বা যিটো ৰেমেডিছৰ কথা ক'বলৈ গৈ আছোঁ, সেইটো অতি সহজে আপুনি তৈয়াৰ কৰি ল'ব পাৰিব আৰু অতি সহজে আপুনি ইয়াক ব্যৱহাৰো কৰিব পাৰিব। আপুনি ভিডিঅ'টো স্কিপ নকৰিব, খুব মনোযোগেৰে শুনক। মই যিটো ৰেমেডিছৰ কথা ক'বলৈ গৈ আছোঁ, সেই ৰেমেডিছটো আপুনি ঘৰতে নিজে তৈয়াৰ কৰিব পাৰিব, খুব কম খৰচত, একেবাৰে খৰচ কম। ঠিক আছে, আপোনাৰ প্ৰথম কথা হৈছে কি, যে এই ৰেমেডিছটো আপুনি যে তৈয়াৰ কৰিব, তাৰ কাৰণে যিটো ইনগ্ৰিডিয়েণ্টছ লাগিব, ইনগ্ৰিডিয়েণ্টছ অৰ্থাৎ উপাদান লাগিব, সেইটো হৈছে ৰঙালাও। আপুনি পকা ৰঙালাও ল'ব লাগিব। ঘৰত আছে যদি লৈ লওক, বা কিনি আনিব লাগিব। ৰঙালাও লাগিব মুঠতে। সেই ৰঙালাও আপুনি আনি পেলাই ফালিব লাগিব। ফালি পেলাই তাৰ ভিতৰৰ পৰা যিবিলাক গুটি ওলাব, ৰঙালাওৰ ভিতৰৰ পৰা যিবিলাক গুটি ওলাব, সেই গুটিবোৰ আপুনি ভালকৈ ধুই চাফা কৰি ৰ'দত শুকাই লওক। যদি গৰম দিন বা তেনেকুৱা শুকান দিন হয়, তেতিয়াহ'লে সোনকালে শুকাব। যদি সেমেকা দিন হয়, হয়তো দুদিন লাগিব। আপুনি গোটেইখিনি শুকাই ল'ব। শুকাই লৈ পেলাই সেইখিনি আপুনি নখেৰে হওক বা দাঁতেৰে কামুৰি হওক বা দা দি কাটি হওক, কুটি কুটি ভিতৰত যিটো বগা অংশ আছে, গুটিৰ ভিতৰত যিটো বগা অংশ থাকে, সেই বগা অংশটো আপুনি উলিয়াই ল'ব লাগিব। যদি আপুনি ইমানখিনি গুটি লয়, কমচে কম ইমানখিনি পৰিমাণৰ বগা অংশটো ওলাব। তো সেইখিনি আপুনি কি কৰিব, পিচি ল'ব ভালকৈ, একদম পিচি ধুনীয়াকৈ, একদম জেতুকা পিছা দি পিচি ল'ব। পিচি লৈ আপুনি টেমাটাত ভৰাই ল'ব। টেমাটো ধৰক প্লাষ্টিকৰো হ'ব পাৰে, প্লাষ্টিক হ'লেও হ'ব বা চিচাৰ হ'লেও হ'ব। আপুনি সেই টেমাটোত ভৰাই ঢাকনটো মাৰি থওক, কাৰণ এইটো আপোনাৰ টোপনি নোহোৱা বেমাৰৰ ঔষধ। গতিকে ইয়াক ভালকৈ ৰাখিব লাগিব। টোপনি যে কম হ'ব, আপুনি চাব আপোনাৰ এই চকুৰ তলত ক'লা ক'লা গুটি গুটি হ'ব, ক'লা দাগ পৰিব, এনেকুৱা আপোনাৰ ধৰক দিনটো ভাল নালাগিব। যদি আপুনি ব্যৱসায়িক মানুহ, আপুনি যদি দোকানত যাব, কাষ্টমাৰৰ সৈতে আপোনাৰ ভাল বিহেভ নহ'ব, তাতো আপোনাৰ কাজিয়া হ'ব, ব্যৱসায় গ'ল। ঠিক তেনেকৈ আপোনাৰ যদি তাৰমানে ঘৰুৱা সমস্যাৰ সৃষ্টি হ'ব পাৰে, যে আপুনি ঘৰতে সৰু সুৰা কথালৈ খং কৰিব, তেতিয়া ঘৰুৱা সমস্যাৰ সৃষ্টি হ'ব। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে যদি আপোনাৰ টোপনি কম হয় বা ৰাতি টোপনি নহয়। এটা কথা দেই, আমি সদায় ৰাতি সোনকালে শুব লাগে আৰু সোনকালে উঠিব লাগে। কথাতে কয় নহয়, সোনকালে শুবা, সোনকালে উঠিবা, তেতিয়াহে জ্ঞানী, গুণী, বুদ্ধিয়ক আৰু সুস্বাস্থ্যৱান হ'বা, মানে সুস্বাস্থ্যৱান হ'বা। ঠিক আছে, এতিয়া মই বেছি বকবক নকৰোঁ। আপোনাৰ যিটো পেষ্ট আপুনি বনাইছিলে, সেইটো আপুনি এতিয়া কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়ে আহক জানি লওঁ। আপুনি বনাই থোৱা সেই পেষ্টটোৰ পৰা 4টা বুট মাহ যিমান হ'ব, 4টা বুট মাহৰ সম পৰিমাণৰ, এই 4টা বুট মাহৰ সম পৰিমাণৰ পেষ্ট তাৰ পৰা আপুনি ওলাই লওক। আৰু ৰাতি যেতিয়া আপুনি ভাত পানী খাই শুবলৈ যাব, তেতিয়া আপুনি সেই 4টা বুট মাহৰ সম পৰিমাণৰ যিটো পেষ্ট আপুনি লৈছে, সেইটো মুখত লৈ পেলাই আপুনি চুপি চুপি খাই থাকক। শুই খাওক, চুপি চুপি খাওক। যদি আপোনাৰ ডায়েবেটিছ আছে, তেন্তে আপুনি তাৰ লগত অকণমান মিঠৈ, মানে গুড়,
মিলাই পেলাই অকণমান লগতে গুড় লৈ পেলাই চেপি চেপি খাই থাকক এনেকৈ আপুনি 7 দিন খাওক মাত্ৰ 7 দিন খাওক আপুনি এই 7 দিনত ইয়াৰ ফলাফল লাভ কৰিব যদি আপুনি মই কোৱা এই কথাখিনি বা মই যেটো আপোনালোকক পৰামৰ্শ আগবঢ়াইছো ইয়াৰ পৰা অকণো উপকৃত হয় তেন্তে মই নিজকে ধন্য বুলি মানিম আশা কৰো আপোনালোকক এটি ভাল ৰেমিডিছৰ কথা ক'ব পাৰিছো মই এনেকুৱা আৰু এটা নতুন টপিকছৰ ওপৰত নতুন ভিডিঅ লৈ আকৌ আহিম তেতিয়ালৈকে ধন্যবাদ